নমস্কাৰ বন্ধুসকল, সকলোকে মিউজিক লভাৰ লাইফলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান আমি আছোঁ এতিয়া মাছুৰীত আছোঁ। এটা বিশেষ কাৰণতহে ইয়ালৈ আহিলোঁ। ইয়াতে এখন চকীখন দেখিছে ন আপোনালোকে? এখন কিহৰ হয় বাৰু ভাবকচোন এবাৰ। এখন সম্পূৰ্ণ হৈছে বাঁহৰ হয়, এখন বাঁহেৰে তৈয়াৰী আৰু এখেতে প্ৰস্তুত কৰি লৈছে। এখেত হৈছে অতুল চন্দ্ৰ গগৈ। প্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন, অকণমান ডাঙৰকৈ ক'ব। মোৰ নাম শ্ৰী অতুল চন্দ্ৰ গগৈ। মই এনেই বাঁহ শিল্পী বুলিয়ে চিনাকি দি ভাল পাওঁ আৰু গাঁৱৰ মাছুৰী শিৱসাগৰ জিলা। বাঁহ শিল্পৰ লগতে মই জড়িত এতিয়া বৰ্তমান। আৰু এতিয়া আচ্ছা ঠিক আছে বাৰু, আপুনি এতিয়া এই আপোনাৰ কুটিৰ শিল্পৰ নকৰিব জানো? কুটিৰ শিল্পৰ লগত আপুনি কেতিয়াৰ পৰা কেনেধৰণে জড়িত হ'ল তাৰ বিষয়ে দুআষাৰমান। এতিয়াৰ পৰা মানে প্ৰায় আপোনাৰ 1985 চনমান হ'ব। 1985 চন। তেতিয়া মানে আমাৰ শিৱসাগৰত খুব ডাঙৰ এখন মেডাম বহি পাতিছিলে, মানে প্ৰয়াত মানে হিতেশ্বৰ শইকীয়াদেৱৰ দিনত তেতিয়া মিজোৰামনে আহিলে। তাত মানে এক্সিবিশ্যন আৰু বিক্ৰীৰ কাৰণে কিছুমান ষ্টল দিছে। মানে তেতিয়া মই দেখিছিলোঁ কিছুমান বস্তু মানে মই মানে ল'ব বিচাৰিছিলোঁ, কিন্তু তাৰ যিটো মানে মূল্য সেইটো দিয়া মোৰ সামৰ্থ্য নাছিলে। তেতিয়া এনেই ভাবিছিলোঁ মই এনেই কিছুমান বনাব পাৰোঁ নেকি। মাজতে কথাষাৰ হ'ল, তেতিয়াৰ সময়ত ইয়াৰ মূল্য কিমান আছিলে? এখন চকীৰ দাম কিমান আছিলে তেতিয়া? তেতিয়া প্ৰায় 400-500 মান হ'ব। 400-500 তেতিয়া কিমান ক'লে আপুনি? 1985 হ'লে মতে আপোনাৰ 35 বছৰ 35-36 বছৰ আগৰ কথা। আৰু সেই মানে ক্ৰয় কৰিব নোৱাৰিলোঁ। তাৰ মনতে ভাবিলোঁ মই নিজে বনাব নোৱাৰিম নেকি। এনেকৈ মই এনেই মানে এইটো নিচা হিচাপে লৈছিলোঁ। মানে তাৰপিছত এনেই আৰু অলপ মানে আৰু অলপ মানে হেৰি কৰি উন্নত পদ্ধতিৰে মানে কেনেকৈ বনাব পাৰি আমি চেষ্টা এটা কৰি আছোঁ কিছুমান বস্তু। তেতিয়া মই এটা ট্ৰেইনিঙৰ কাৰণে পেপাৰত পালোঁ। ইমান দিনৰ মানে আপুনি লাগি যুঁজি মানে ইমান দিনৰ ফল আৰু এতিয়া মানে এতিয়া আৰু ফল হৈছে। ঠিক আছে। এনেকৈ কিছুমান ফাৰ্নিচাৰ বনাওঁ, ডেকৰেটিভ বস্তু বনাওঁ। ফাৰ্নিচাৰবিলাক আমি লোকেল চাপ্লাই দিওঁ। এতিয়া দূৰলৈতে আমি এক্সিবিশ্যন যাব নোৱাৰোঁ। এক্সিবিশ্যনত গ'লে আমি সৰু সৰু বস্তু লৈ যাওঁ। তেনেকুৱাকৈ মানে এতিয়া এইটোৰ ওপৰতে এতিয়া মানে নিচাটো পেচাত হেৰি হৈছে আৰু এইটোৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছোঁ। ঠিক আছে বাৰু। এতিয়া আপোনাৰ এইখনৰ নামটো কি বুলি কয়? আৰামী চেয়াৰ হয়, এখন দেখি আছে দৰ্শকসকল, এখন হৈছে আৰামী চেয়াৰ। আৰু আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। কমেণ্ট কৰি জনাব। ডেছক্ৰিপশ্যনত মই লিংক দি দিম, নতুবা নাম্বাৰ হ'লেও দি দিম। আৰু আপোনাৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইখন মোৰ কিন্তু বহুত ভাল লাগিছে, বহুতেই ভাল লাগিছে। এইখন মই বহিয়ে চাইছোঁ, বহুত বঢ়িয়া হয়। আৰু এতিয়া আপুনি ইয়াৰ বাহিৰেও আৰু কি কি বনায়? ইয়াৰ বাহিৰেও মই চোফাৰ ছেট বনাওঁ, ডাইনিং ছেট বনাওঁ, তাৰপিছত আপোনাৰ বিচনা বনাওঁ। বিচনা 16 চনত এখন গুৱাহাটী 6 মাইলৰ ৰোডৰ ওপৰত নিশাত থাকি তাত ফিটিং কৰি সম্পূৰ্ণ ঘূৰি আহিছোঁ গুৱাহাটীত। কিমান চনৰ কথা আছিলে এইটো? 16 চন, 2016 চন। ঠিক আছে বাৰু। আৰু বাকী কি বস্তু তেখেতে বনাই আমি পিছত চাম বাৰু, দেখাবলৈ চেষ্টা কৰিম। আৰু এইবিলাক কিবাকিবি আছে কাষত, মই দেখাম বাৰু পিছত। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।